মেৰাপানীত 15 টিং লালিগুৰ নষ্ট কৰিলে খাদ্য সুৰক্ষা আৰু আবকাৰী বিভাগে। অবৈধ মেৰাপানী লালিগুৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হ'ল প্ৰশাসন। মেৰাপানীৰ লালিগুৰৰ ব্যৱসায়ী প্ৰদীপ গুপ্তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে খাদ্য সুৰক্ষা আৰু আবকাৰী বিভাগে। লালিগুৰৰ কলা ব্যৱসায়ী প্ৰদীপ গুপ্তাৰ বিৰুদ্ধে প্ৰতিদিন টাইমতে সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতে মঙলবাৰে গোলাঘাট আবকাৰী বিভাগ আৰু খাদ্য সুৰক্ষা বিভাগে এটা গোদামত জব্দ কৰি ৰখা 1499 টিং লালিগুৰ নষ্ট কৰে। কলা ব্যৱসায়ীজনৰ উক্ত লালিগুৰসমূহ জব্দ কৰি নষ্ট কৰিবলৈ প্ৰশাসনে যোৱা 20 জুনতে নিৰ্দেশ প্ৰদান কৰিছিল যদিও এই নিৰ্দেশক গুৰহামলি দেখুৱাই নিজ মতামতেৰে গুপ্তাই চলাই আহিছিল লালিগুৰ ব্যৱসায়। স্থানীয় বিভিন্ন দল সংগঠনে লালিগুৰৰ ব্যৱসায় বন্ধৰ দাবী তোলাৰ লগতে অপৰাধী প্ৰদীপ গুপ্তাক গ্ৰেপ্তাৰ কৰিবলৈ গোলাঘাটৰ উপায়ুক্তক প্ৰদান কৰিছিল স্মাৰক পত্ৰ। কিন্তু ইমানৰ পাছতো কোনো গা নলৰা ব্যৱসায়ীজনৰ গুৰসমূহ নষ্ট কৰিবলৈ বাধ্য হয় প্ৰশাসন। গাঁৱে ভূঞে বৰবি চুলাই মুঠৰ ঘাটি পাতিবলৈ উৎসাহিত কৰা লালিগুৰ ব্যৱসায়ীজনে বিভিন্ন পক্ষক বিভিন্ন প্ৰকাৰে মেনেজ কৰি চলাই আহিছিল এই মৃত্যুৰ ব্যৱসায়। উল্লেখ্য যে 2019 চনৰ অসমৰ বৃহৎ চুলাই ট্ৰেজেডিৰ অন্যতম অভিযুক্ত আছিল এই প্ৰদীপ গুপ্তা। উক্ত ঘটনাৰ পাছতেই আটক হোৱা প্ৰদীপ গুপ্তা জেল পৰ্যন্ত গৈছিল যদিও পুনৰ আৰম্ভ কৰিছিল লালিগুৰৰ অবৈধ ব্যৱসায়। প্ৰশাসনৰ এই কঠোৰ পদক্ষেপক প্ৰশংসা কৰিছে এতিয়া মেৰাপানীবাসীয়ে। গোলাঘাটৰ ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট অৱ এক্সাইজ, নমস্কাৰ। আজি আমি 29 তাৰিখে জুনৰ যি প্ৰদীপ গুপ্তাৰ গোডাউন আছিল, গোডাউনটোত আমি যোনটো 20 তাৰিখে আমি চিল কৰিছিলোঁ, সেইটো 19 তাৰিখে একচুৱেলি ধৰা হৈছিলে। আমি ইতিমধ্যে তেওঁক আমাৰ ফুড ছেফটি অফিচাৰে এটা নটিচ কৰিছিলে কি লগে লগে তেওঁক ডেষ্ট্ৰয় কৰিব, নোৱাৰিলে তেওঁ ডেষ্ট্ৰয় কৰিব। তাৰপিছত তেওঁক সময়ো দিছিলে, ৰাতিপুৱালৈকে সময় দিছিলে, নোৱাৰিলে। কিন্তু ইতিমধ্যে আমি দেখিছোঁ কি পৰিৱেশটো লাহে লাহে বেয়া দিশলৈ গৈছে আৰু বিভিন্ন দল সংগঠনৰ পৰাও আমাৰ বিভিন্ন আপত্তি আহিছে। আৰু তাৰপিছত আমি ৰাইজ আৰু 6 টিন আৰু লগে লগে এটা ডাঙৰ এটা আমাৰ আহি যাব এই অঞ্চলটোত, লগে লগে অন্যান্যবিলাকো এটা ভয় খাব। আৰু লগে লগে চুলাই মদ যোনটো আমাৰ প্ৰস্তুত হৈ আছিলে, আমি ইতিমধ্যে গম পাইছোঁ কমি গৈছে আৰু সেইটো প্ৰায় নাইকিয়া। আমি এইটো যদি নিষ্ক্ৰিয় কৰিব পাৰোঁ আমাৰ কাৰণে এটা বহুত ভাল হ'ব, প্ৰশাসনৰ কাৰণে ভাল হ'ব। কাৰণ আজিৰ পৰা 2 বছৰ আগত ইয়াত যিটো ঘটনা হৈছিল সেই ঘটনা আৰু ইয়াত নঘটে। সেইকাৰণে আমি আজি আমাৰ আৰক্ষী বিভাগৰ বিষয়া কৰ্মচাৰী, আবকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী, ফুড ছেফটি ডিপাৰ্টমেণ্টৰ আৰু ৰাইজৰ সহযোগত আমি এই গুদামৰ আমি মালিকক বিচাৰিছিলোঁ, নাপায়। আমি আইনমতে উপায় নাই, আমি ডেষ্ট্ৰয় কৰিব লাগিব। সেইটো কাৰণে আমি সম্পূৰ্ণৰূপে আজি নষ্ট কৰি দিছোঁ। আৰু এই নষ্ট কৰাৰ কাৰণে আমি ৰাইজক এটা অনুৰোধ জনাইছোঁ, মই গোলাঘাটবাসী ৰাইজক এটা অনুৰোধ জনাইছোঁ যাতে এনেদৰে যাতে নিচাযুক্ত দ্ৰব্য প্ৰস্তুত কৰা বস্তু যেন মজুত নাৰাখে। ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছে, আমিও কৰিছোঁ। নহ'লে কিন্তু আমি অকলে একো কৰিব নোৱাৰোঁ, এক্সাইজে আমি একোডাল কৰিব নোৱাৰোঁ। আপোনালোকৰ সহায়ে আমাৰ কাম্য। সেই কৈয়ে মই মোৰ বক্তব্য। কিমান টিন কৰা হৈছিলে? 1499 টিন আছিলে লালিগুৰটো, যোনটো মানে গেলা গুৰটো, আৰু 600 পেকেট আছিলে আমাৰ যোনটো 10 কেজিকৈ থাকে সেইটোত, আৰু ইটোত 20 কেজিকৈ থাকে। আজি এতিয়া ডেষ্ট্ৰয় কৰি আছোঁ। ইতিমধ্যে আমাৰ প্ৰায় 40% হৈছে আৰু অলপ সময় লাগিব। কাৰণ আমি আৰম্ভণি কৰোঁতেই আমি অলপ বেমেজালি পাইছিলোঁ। 11 বজাত আৰম্ভণি কৰিম বুলি ভাবিছিলোঁ, কিন্তু প্ৰদীপ গুপ্তালৈ চাই নাহিলে তেওঁ, আৰু নহাত উপায় হৈ আমি এই ওপৰৰ পৰা নিৰ্দেশ মতে এইটো কৰিবলগীয়া বাধ্য। এই গুৰটোৰ পৰাইতো চুলাই নিৰ্মাণ হৈ আছিলে? হ'ব পাৰে। এইটো যে আমি অকল যে চুলাই যে নিৰ্মাণ হ'ব পাৰে সেইটো হৈছে, এইটো মই ক'বলৈ নাযাওঁ। এইটো কাৰণে হয়তো কোনোবাই গৰুৰ কাৰণেও খাব পাৰে, হয়তো কোনোবাই চাহ বাগিচাৰ কাৰণেও নিব পাৰে। কিন্তু বিশেষকৈ আমি যেতিয়া চুলাই ভাটি অভিযানত চলাব যাওঁ, এই গুৰটো আমি পাইছোঁ। ডাঙৰ কথা হ'ল ইয়াত কোনো ধৰণৰ পশু খাদ্য ফাৰ্ম নাই, ফাৰ্ম নথকাকৈ ইমান মজুত কেনেকৈ কৰিব পাৰিলে তেওঁলোকে? সেইটোৱেইটো আচৰিত। মইতো অহা ইয়াত বেছি দিন হোৱা নাই, ধৰক 2 মাহ, 2.5 মাহ, 3 মাহ হৈছে। আমাৰ ফৰকাটিঙৰ ইনস্পেক্টৰো আছে। আমিতো এনেকৈ ধৰণৰ যে এটা গুদাম থাকিব পাৰে, মই বিভিন্ন জেগাত অসমত থাকিছোঁ, তিনিচুকীয়াৰ পৰা লৈ পেলাই ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, সকলো ঠাইতে এনেকুৱা এটা গুদাম যে থাকিব পাৰে আমি কেতিয়াও ভবা নাই। তেওঁলোকৰ যিখন লাইচেঞ্চখন কেঞ্চেল হোৱাৰ সম্ভাৱনা আছেনে? কোনো লাইচেঞ্চ আমি পৰীক্ষা কৰি কোনো লাইচেঞ্চ দেখা পোৱা নাই।
তেওঁৰ পুৰণি লাইচেঞ্চ আছিলে এতিয়া যোনটো আমাৰ আবকাৰীৰ মতে কোনো এটা ৰুল আমাৰ ওচৰত নাই তাৰ গুদামত আপোনালোকে যি লালিগুৰ ডেষ্ট্ৰয় কৰিছে হয় তাৰ ওপৰত অলপ বিভাগীয়ভাৱে কেনেকৈ ডেষ্ট্ৰয় কৰিছে একচুৱেলি এইটো আপোনাৰ যিটো 19 তাৰিখে আপোনাৰ এক্সাইজ আৰু পুলিচ পাৰ্চন এইটো চিজ কৰি থৈ গৈছিলে গোদামটো তো মোকো বেয়া দেখি পেলাই তো নেক্সট ডে মই কমপ্লেইনটোৰ পৰা আহিলোঁ মানুহ লৈ পেলাই আৰু লগত এক্সাইজ আছিলে তো চাই দেখিলোঁ মানে আজিতো ভালেই দেখিছোঁ মানে প্ৰেমাইজটো খুবেই লেতেৰা আছিলে মানে অত্যন্ত মানে কৰ্তব্য অৱস্থা আৰু গৰুখিনি ৰাখিছে সেয়াও বেয়া আছিলে গৰুবোৰ বেয়া হৈছে অলৰেডি মানে টিনত থকাখিনি আৰু লগতে কাৰ্টুনবোৰো দেখিছোঁ দেখাত ভালেই লাগিছে বাৰু ত' মানে আৰু সেইটো গুৰ বুলিয়ে কৈছে যিহেতু গতিকে মানে দুটাই মানে বেলেগ চেম্পল মানে গুৱাহাটীলৈ পঠাইছোঁ লেবৰেটৰীলৈ এনালিচিছৰ কাৰণে আৰু যিহেতু বস্তুখিনি বেয়া দেখিছোঁ আৰু তেহঁতৰ মানে এইটো বিজনেছ কৰিবৰ কাৰণে মানে প্ৰপাৰ ডকুমেণ্ট আছে নে দেখুৱাব পৰা নাই তেহেঁতে সেইকাৰণে মই সিহঁতক মানে ক'লোঁ যে এইটো এইবিলাক মানে এটা দেখা নাই মই এটা বেয়া দেখিছোঁ আৰু দুটা কাগজটো দেখা নাই এইটো কমপ্লেইঞ্চ ৰিপৰ্ট দিব ক'লোঁ কিন্তু আজিতো যথেষ্ট দিন হৈ গ'ল দিয়া নাই তো আৰু চেল্ফ ডেষ্টৰ কৰিব দিছোঁ সেয়াও কাৰণে কোনো খবৰেই দিয়া নাই মোক মানে কিন্তু কথাটো নুশুনা কাৰণে মই থানাত দেখাই থ'লোঁ তো কালি মই খবৰ পালোঁ কলেজ মেৰাপতি গৈছোঁ তো আজি অহা আপুনি এইখিনি কৰিব বুলি কৈছে মানে এনেকৈ তো আমি সময়তো আহিলোঁ আৰু 10টাৰ পিছতে কিন্তু পদীগুপ্ত নাই গোলাঘাট বুলি ক'লে বেমাৰ হৈছে তো ৰ'লো মই বহুত দেৰি ৰৈছোঁ আৰু দেৰি হোৱা দেখি মই খবৰ ল'লোঁ আহিব নাই এতিয়া কৈছে বোলে আপুনি কৰক মানে আপোনাৰ মতে কৰক আপত্তি নাই নেখালে আৰু তাৰ 20 তাৰিখে সেনেধৰণে কৈছিলে ডেষ্ট্ৰয় কৰিব বুলি পিছফালে আমাক জেগাটো দেখাই দিয়াতে কৰিম বুলি কিন্তু লেবাৰ নাপালোঁ বুলি ক'লে গতিকে আমি গুচি গ'লোঁ ৰাতি সেইকাৰণে গতিকে আজি যোনটো মানে খুব বেয়া হৈছিলে মানে আপোনাৰ 1500টো ক'লা গুৰটো মানে টিন গুৰটো সেইটো তেওঁ যিহেতু ক'লে আৰু প্ৰদীপগোপাই কৰক বুলি গতিকে কৰা হৈছে প্ৰদীপগোপাৰ সহমতত আজি আপুনি হয় হয় তেওঁ মানে নিজে উলি কৰিছে মানে কৈছে কৰক বুলি অলমষ্ট 1500 টিন ফুড ছেফটি অফিচাৰ আহি চিল কৰিছিলে দৰং অঞ্চলৰ বিভিন্ন সংগঠনে বহুত দিনৰ পৰাই গুপ্তাৰ লালি কৰে যিটো অবৈধ ব্যৱসায় এই অবৈধ ব্যৱসায়টো বন্ধ কৰিবলৈ দাবী উত্থাপন কৰি অহা হৈছিলে যদিও প্ৰশাসনে ইয়াত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিলে কিন্তু বৰ্তমানৰ যিগৰাকী ফুড ছেফটি অফিচাৰ আছে তেখেতৰ সবল নেতৃত্বত আজি ৰামপুৰত গুপ্তাৰ গুদামত জব্দ হৈ থকা 15খন লালিটিন ইতিমধ্যে নষ্ট কৰিছে আমি গোলাঘাট জিলা প্ৰশাসনক এই লালিটিঙৰ ব্যৱসায়ী প্ৰদীপ গুপ্তাৰ গুৰসমূহ নষ্ট কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতৰ দিনত যাতে গুপ্তাই দৰং অঞ্চলত লালিগড় ব্যৱসায় কৰিব নোৱাৰে তাৰ বাবে এটা সুব্যৱস্থা ল'ব লাগে মেৰাপানীৰ পৰা বি বৰুৱা ৰিপৰ্ট নিউজ আছাম টুডে।